Sir. Latest update, sir. যোৱা একমাহ ধৰি আমি খবৰ পাই আছিলোঁ আমাৰ ইণ্টেলিজেন্স চ'ৰ্চৰ পৰা আৰু গ্ৰাউণ্ড যিখিনি আমাৰ ইনফৰমেশ্যন নেটৱৰ্ক আছে যে আমাৰ বড়ো ভূমিত আকৌ এটা সশস্ত্ৰ সংগঠন বনোৱা এটা চেষ্টা চলি আছে। সেইটোৰ পিছত আমি যথেষ্ট মনিটৰিং কৰিছিলোঁ। মনিটৰিং কৰি আমি কিছুমান মানুহৰ নাম পাইছিলোঁ, যিখিনি মানুহে তেনেকুৱা এটা সংগঠনৰ যোজা চলাইছিলে আৰু কিছু আৰ্মছ হয়তো দিছিলে আৰু কিছু আৰ্মছ দিয়া প্ৰতিশ্ৰুতি দিছিলে। এইটোৰ পিছত আমি 6 তাৰিখত সেইটো চাৰ্চ কৰিছিলোঁ। চাৰ্চৰ পিছত আপোনালোকে এইটো জানে যে কেনেকৈ আৰ্মছ ৰিকভাৰ হৈছে। মুখ্য কথা এইটোৱে আছে যে যিটো আৰ্মছ পোৱা গৈছে হিতেশ বাসুমতাৰীৰ ঘৰৰ পৰা, এইটো প্ৰথম নহয়। এই কথাটো মই ৰাইজক অৱগত কৰিব বিচাৰিছিলোঁ যে যেতিয়া আমাৰ NLFP বোলা এটা সংগঠন 2021 চনত হৈছিলে, সেইটো সময়ত আপোনালোকৰ মনত পৰে এটা স্কৰ্পিঅ' গাড়ীৰ পৰা 7টামান হাতিয়াৰ ৰিকভাৰ হৈছিলে আৰু এই কেছটো ছাবচিকুৱেণ্টলি NIA ট্ৰান্সফাৰ কৰা হৈছিলে। তো যেতিয়া সেই কেছৰ তদন্ত অসম পুলিচ কৰিছিলে আৰু তাৰপিছত NIA কৰিছিলে, সেই সময়তো এভিডেঞ্চ ওলাইছিলে। মোক খবৰ ওলোৱা বুলি কথা কোৱা নাই, এভিডেঞ্চ ওলাইছিলে, যিটো এভিডেঞ্চৰ মতে এই NLFP বোলা যিটো সংগঠন তেতিয়া গঠিত হৈছিলে, NLFP যিটো হাতিয়াৰ দিয়া হৈছিলে এইটো হিতেশ বাসুমতাৰীৰ পৰা গৈছিলে আৰু এইটো এভিডেঞ্চ আছে আৰু এই গোটেই এভিডেঞ্চটো ৰেকৰ্ডত আছে। এইখিনি ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীৰ হাতত আছে, কাৰণ শান্তিৰ হকে এই কেছটো আমি NIAৰ পৰা ঘূৰাই আনিছিলোঁ আৰু আমি তেতিয়া ভাবিছিলোঁ যে এতিয়া সেইটোৰ পিছত আৰু নেক্সট টাইম বড়ো ভূমিত তেনেকুৱা আৰ্মড অৰ্গেনাইজেশ্যনৰ কথাটো নোলাব। কিন্তু আকৌ যেতুকে এনেকুৱা এটা কথা ওলাইছে, তেতিয়া আমি এতিয়া যিটো একশ্যন লৈছোঁ এইটো আপোনালোকৰ সন্মুখত আছে। প্লাছ আমি সেইটো কেছত যিখিনি এভিডেঞ্চ তেতিয়া ওলাইছিলে সেইটো আমি আকৌ ৰিভিজিট কৰিছোঁ আৰু মই ইতিমধ্যে কোকৰাঝাৰ আৰক্ষী অধীক্ষক আৰু তেখেতৰ টীমক নিৰ্দেশ দিছোঁ যে সেইটো একবাৰ ষ্টাডি কৰিব লাগে আৰু তাতো যিখিনি নাম ওলাইছিলে এইখিনি মানুহৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা ল'ব লাগে। সেইটোৰ লগত আমি কিছুমান যিখিনি নাম ওলাইছিলে এইখিনি মানুহৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা ল'ব লাগে। সেইটোৰ লগত আমি কিছুমান আৰু মানুহৰ নাম পাইছোঁ যিখিনি এইটোৰ লগত জড়িত হৈ আছে। আমি তাতো এতিয়া আমি ফাৰ্ডাৰ একশ্যনটো ল'ব বিচাৰি আছোঁ। মই এটাহে কথা ক'ব বিচাৰিছোঁ যে যিটো আমাৰ পবিত্ৰ বড়ো ভূমি, তাত 1 নম্বৰটো আমি ৰক্তাক্ত হোৱাটো বিচৰা নাই কোনো পধ্যে, আৰু আইন প্ৰদত্ত আমাৰ যিটো ক্ষমতা আছে সেইমতে আমাৰ হাতত যিখিনি অসামৰিক ক্ষমতা আছে সেইটো আমি এতিয়া ব্যৱহাৰ কৰিছোঁ আৰু আমি ভাবোঁ যে সেইটোৰ পিছত আমাৰ আকৌ আইন প্ৰদত্ত যিটো সামৰিক ক্ষমতা আছে সেইটো ব্যৱহাৰ কৰিব লগা নহ'ব। 2-এটা যিখিনি হাতিয়াৰ ইহঁত তাৰ পৰা বাহিৰলৈ গৈছে, যিখিনি ল'ৰাই লৈ গৈছে, তেওঁলোককো আমি এটা আহ্বান জনাইছোঁ, তেওঁলোকে আমাৰ ঘূৰি আহক আৰু আমাৰ লগত আহি তেওঁলোকৰ যিটো অভাৱ অভিযোগৰ কথা আছে আলোচনা কৰক। আৰু আমি আমাৰ যিটো মই আগতে কৈছিলোঁ পবিত্ৰ বড়ো ভূমিত আকৌ নতুন এটা সশস্ত্ৰ সংগঠনটো হ'বলৈ দিব নোৱাৰোঁ আৰু আমি হোৱাটো নিবিচাৰোঁ। ছাৰ কি নাম আছিলে? এইটো নাম দিয়া নাই, সেইটো 26 তাৰিখত তেওঁলোকে মানে প্ৰস্তুতি চলাইছিলে, 26 তাৰিখত ওলোৱা কথা আছিলে। আমি তাৰ আগতে সেইটো ভাবোঁ যে আমি সেইটো এওঁলোকক চবক সামৰি দিব পাৰিম। বৰ্তমান এতিয়ালৈ সদস্য আছে? থেংক ইউ।